বন্ধু বান্ধৱীসকল আমি এতিয়া উপস্থিত আছোঁ। এয়া আমি কাৰ্বি আংলঙলৈ আহিছোঁ। কাৰ্বি আংলং শান্তিলাংচু নামৰ ঠাইলৈ আহিছোঁ আৰু তাৰ এটা খুব ধুনীয়া এটা পৰিৱেশ পাইছোঁ। এই শান্তিলাংচুৰ যি পৰিৱেশ সেইটো জলপ্ৰপাত এটা আমি দেখাব গৈছোঁ। এই জলপ্ৰপাত খুব সুন্দৰভাৱে বৈ আছে, ইমান ধুনীয়া লাগিছে আপোনালোক দেখাইছোঁ ইয়াত। জলপ্ৰপাতটো ওপৰত বহুত ওপৰৰ পৰা বৈ আছে। এইটো এয়া খুব এটা ভাল লগা পৰিৱেশ দেখাবৰ কাৰণে আপোনালোকে এইটো ভিডিঅ'টো কৰিছোঁ। এয়া যদি কেতিয়াবা আহে এই ঠাইটোৰ পৰা চাবলৈ নাপাহৰিব। খুব সুন্দৰ জেগা আৰু চাৰিওফালে একদম মানে পাহাৰৰ মাজত একদম সুন্দৰভাৱে বৈ পৰা এক দৃশ্য ভাল লাগিছে। গতিকে ভাবিলোঁ আপোনালোকক এবাৰ দেখাওঁ, লৈ যাওঁ। ইয়াত হয়তো লাইভ কৰিব পাৰিলোহেঁতেন, কিন্তু ইয়াত নেটৱৰ্কটো একেবাৰে নাই। গতিকে এটা ভিডিঅ' কৰিছোঁ আৰু ভিডিঅ'টো মই আপোনালোকৰ কাৰণে কৰিছোঁ আৰু দেখাই যাম। খুব ধুনীয়া ধুনীয়া পৰিৱেশ ইয়াত। এয়া চাব সুন্দৰ। ইয়াত গা ধুইছে, যথেষ্ট ল'ৰা ছোৱালীবিলাকে ইয়াত গা ধুইছে। তেওঁলোকে আগতীয়াকৈ সাজু হৈ আহিছে গা ধুম বুলি, কিন্তু আমি তেনেকৈ সাজু হৈ অহা নাই। গতিকে আমি এয়া উপভোগ কৰিয়ে শান্ত থাকিছোঁ। এটা ধুনীয়া আপোনালোকে চাওক কিমান ওপৰৰ পৰা বৈছে। ইয়াৰ একদম হিচাপ নাই কিমান ওপৰৰ পৰা বৈ আহিছে, কিমান ওপৰৰ পৰা বৈছে। এইফালে বহুত ওপৰৰ পৰা বৈ আহিছে আৰু বৈ 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 আহি তলত পৰিছে। তলত এনেকুৱা ধৰণৰ পৰিছে তলত সেইফালে। হয়, কিবা গৱেষণা কৰি আছা নেকি? পানীটো ক'ৰপৰা ওলাইছে? না প্ৰথমবাৰ কাৰণে আহিছেনে? একদম মজা লাগিছে। প্ৰথমবাৰ আহিছোঁ ইয়ালৈ, এইটো জেগালৈ শান্তিলাংচুলৈ। মই কাৰ্বি আংলঙলৈ বাৰু বহুতবাৰ আহিছোঁ, কিন্তু এইটো জেগালৈ প্ৰথমবাৰ আহিছোঁ। ভাল ধুনীয়া লাগিছে ন? বহুত ভাল। আৰু আমি যদি সাজু হৈ আহিলোহেঁতেন ইয়াত গা চা ধুব পাৰিলোঁ। আমি সাজু হৈ নাহিলোঁ মানে মিটিঙলৈ আহিছোঁতো, সেইটো কাৰণে আৰু কাপোৰ চাপোৰ লৈ অনা নহ'ল। এতিয়া আমি চাই সন্তুষ্ট হৈছোঁ আৰু এতিয়া আমাৰ লগত আৰু আহিছে বলিন আহিছে। বলিনৰ অনুভৱ বলিন কওক কেনেকুৱা অনুভৱ হৈছে? ইমান ধুনীয়া ঠাই একদম সঁচাকৈ বহুত ভাল লাগিছে। আচলতে এয়া কাৰ্বি আংলঙৰ কাৰ্বিসকলৰ জনবসতি অঞ্চল শান্তিলাংচুৰ জলপ্ৰপাত চাই সঁচাকেই মুগ্ধ হৈছোঁ। শুনি আছিলোঁ, ভিডিঅ'বিলাক চাই আছিলোঁ। আমাৰ লগৰবিলাকো আহিছিলে, মই নিজেই অহা নাই আচলতে, কেইবাবাৰো আহিছোঁ যদিও আজি নিজেই উপস্থিত হৈছোঁ। সঁচাকৈ ভাল লাগিছে। অহৰহ দিনে নিশাই বছৰ বছৰ ধৰি পানী বৈয়ে আছে আচলতে ক'ৰ পৰা আহিছে, আৰম্ভ ক'ৰ পৰা হ'ল, শেষ কেতিয়া হ'ব তাৰো কোনো ঠিকনা নাই। গৱেষণা কৰাবলৈ কৰিব আমি মানে চাব লগা বস্তু আমি চাইছোঁ। সকলোৱে চাবহি, খুব ধুনীয়া কাৰ্বিসকলৰ মনৰ কথা বুজি পাব। হয়, খুব ধুনীয়া, ভাল লাগিছে, বহুত ভাল লাগিছে। ঠিক আছে, আমি আশা কৰোঁ আপোনালোক সকলোৱে আহিব এই জেগাটো চাবৰ কাৰণে আৰু খুব ধুনীয়া লাগিব, ভাল লাগিব। আমিও আচলতে চাই হেঁপাহ নপলাই, কিমান ধুনীয়া। আৰু ইয়াত ইমান ধুনীয়া বতাহ মাৰিছে। আমি খুব ঘামি জামি আছোঁ, তথাপিও খুব ভাল লাগিছে যে ইমান ধুনীয়া বতাহ মাৰিছে, ভাল লাগিছে। আমাৰ এই চুলি গোটেই হেৰি হৈ গৈছে, তিতি গৈছে। কিন্তু আমি আকৌ এই জলপ্ৰপাতত তিতা নাই, আমি গৰমত তিতিছোঁ। এয়া একদম সুন্দৰ। তেতিয়াহ'লে আজিলৈ আহোঁ, আকৌ যদি কিবা ধুনীয়া ধুনীয়া পৰিৱেশ পাওঁ আপোনালোকক লৈ আহিম আপোনালোকৰ ওচৰলৈ ভালকৈ। আৰু আজি এই জলপ্ৰপাতটো আমি ইমানতে চাইছোঁ আৰু নিজে উপভোগ কৰোঁ অলপ। আৰু কি আছে চাওঁ, তাৰপিছত আপোনালোকৰ কাৰণে লৈ আহিম। ধন্যবাদ।